নমস্কাৰ মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত কেনেকৈনো আপোনালোকে নিজৰ পকাচুলি সমস্যা নাইকিয়া কৰিব তাৰে এটি ঘৰুৱা টিপ শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো বৰ্তমান সময়ত চুলি পকা সমস্যাটো প্ৰায়বিলাক মানুহৰ মাজতে হোৱা দেখা যায় আৰু বহুতো স্কুল যোৱা সৰু সৰু ল'ৰা-ছোৱালীৰ মাজতো চুলি পকা হোৱা দেখা যায় আৰু এই চুলিনো কিয় পকে আমি হেয়া প্ৰথমে জানিব লাগিব আৰু ইয়াৰ প্ৰথম কাৰণটো হৈছে জেনেটিক বা বংশগত দ্বিতীয় কাৰণ হৈছে খাদ্য প্ৰটিন আৰু ভিটামিন জাতীয় খাদ্য অভাৱৰ ফলতো চুলি পকে তৃতীয় কাৰণটো হৈছে অত্যধিক চিন্তা চতুৰ্থ কাৰণ হৈছে প্ৰদূষণ পঞ্চম কাৰণটো হৈছে ধূমপান এই সমূহৰ কাৰণত আমাৰ চুলি পকা সমস্যা হোৱা দেখা যায় এতিয়া মই আপোনালোকৰ ওচৰত চুলি পকা সমস্যা ঘৰুৱা টিপটো শেয়াৰ কৰিবলৈ আছে আৰু হেয়া হৈছে কেহেৰাজ বা ভিংগেৰাজ কেহেৰাজ আপোনালোকে বাৰিচুকত প্ৰায় দেখিবলৈ পায় আৰু এই কেহেৰাজৰ পাতটো প্ৰথমতে ছিঙি ল'ব আৰু সেই পাতটো আপোনালোকে পটাত পিহি লৈ তাৰ ৰসটো উলিয়াই ল'ব আৰু এই ৰসখিনিৰ লগত আপোনালোকে মিঠাতেল মিক্স কৰি ল'ব আৰু ইয়াৰ পৰিমাণ হৈছে কেহেৰাজ যদি আপোনালোকে 5 চামুচ লয় তেনেহলে মিঠাতেল 4 চামুচ ল'ব তেনেকৈ আপোনালোকে মিশ্ৰণটো বনাই ল'ব আৰু আপোনালোকে দৈনিক এই মিশ্ৰণটো নিজৰ চুলিকুচাত লগাব আৰু এনেকৈ যদি আপোনালোকে লগাই 3-4 মাহ পিছত আপোনালোকৰ বগা চুলিখিনি কলা হ'বলৈ ধৰিব আৰু আপোনালোকৰ পকা চুলি সমস্যা একেবাৰে নাইকিয়া হৈ যাব গতিকে আপোনালোকে এই মিশ্ৰণটো ব্যৱহাৰ কৰি চাবচোন আৰু মোক জনাব কেনে পালে এয়াই হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ' তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ